গুড মৰ্ণিং। আজি আমি আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈকে। এয়া ঢেকীয়াখোৱা বৰনামঘৰ দেখিছে নহয়, এইটো এটা আছে হাতত বুটৰ টোপোলা, বান্দৰে নিয়ে বুলি। এনেকৈ আমি ধৰি আছোঁ এয়া। কিন্তু আহি পোৱাত আমাৰ সোনকাল হ'ল, হোৱাৰ কাৰণে এইটো খোলা নাই। এখন মূল গেটখন। আমি শৰাই এখন লৈ আহিছিলোঁ, কিন্তু শৰাই থোৱা এই জাগা নাই, সেইকাৰণে আমি বিচাৰি আছোঁ এতিয়া ক'ত শৰাইখন থ'ম। আচলতে এইটো এটা আমাৰ বহুদিনৰ পৰা এটা আশা আছিলে যে ঢেকীয়াখোৱা নামঘৰ আহিম। তিনিচুকীয়া টিলিঙা মন্দিৰত আমি আহিছিলোঁ, তাৰপৰা ৰাতিপুৱা আমি শিৱসাগৰৰ পৰা ওলাই দি এতিয়া আহি যোৰহাট পালোঁ। পাই ভাবিলোঁ আশাটো আছিলে, গতিকে সেইকাৰণে সোমাই দিলোঁ আৰু। নামঘৰৰ ভিতৰ ভাগত চাকি দিয়া ঠাই বৰ ধুনীয়াকৈ আছে। তাতে চাকি কেইগছমান জ্বলাই আকৌ মন্দিৰটো বাহিৰে এপাক ঘূৰিলোঁ। খুব ধুনীয়া পৰিৱেশ, সূৰ্যৰ পোহৰটো ইমান ধুনীয়াকৈ পৰিছে নহয় ৰাতিপুৱাই। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এই নামঘৰটোত যাব পাৰিলে মনটো ভাল লাগিলে হয়। হঠাতে সিদিনাখনি শিৱসাগৰৰ পৰা আহি ইয়াতে সোমাই ৰ'লোঁ। পিছে ৰাস্তা ঘাট সলনি কৰাৰ কাৰণে অকণমান ৰাস্তাটো ভুল লাগিছিলে। মন্দিৰৰ ভিতৰ ভাগ যিহেতু প্ৰদক্ষিণ কৰিব নোৱাৰিলোঁ, সেইকাৰণে বাহিৰৰ ভাগে বৰ ধুনীয়াকৈ চালোঁ। তাৰপিছত আকৌ এটা দুটা ফটো নুঠিনো কেনেকৈ থাকোঁ, গোটেইকেইটা লগ হৈ এটা দুটা ফটো উঠিলোঁ। ভিডিঅ'টো ভাল পালে